हेलो बंधुगल आज आपलोक मोर चैनल बहुत बहुत स्वागतम। बंधुगल आज आपलोकर कारण बहुत बहुत एटा बेया निউজ আছে जार जार माने यूट्यूब चैनल আছে সিহঁতৰ বাবে बहुत बहुत बेया निউজ আছে। চাই থাকক আজিৰ এই ভিডিওটো। লেটস প্লে। বন্ধুগল চাওক, আপোনালোকৰ যদি ইউটিউব চেনেলত 1K সাবস্ক্রাইবার 4000 ওয়াচ টাইমটো পুরা হৈ গল তেনেহলে আপোনাৰ নিশ্চয় মনিটাইজেশন অন হৈ গল। যদি মনিটাইজেশন অন হোৱা নাই কেই মাহৰ পৰা হোৱা নাই, কিয় হোৱা নাই জানে নাই আপোনালোকে? কাৰণ ইউটিউবে কৈ দিছিলে যে সিহঁতৰ যোনটো আপোনালোকে 1K সাবস্ক্রাইব কিবা কৰিছে আৰু 4000 ওয়াচ টাইমটো পুৰা কৰিছিলে, আপোনালোকে ভুল নিয়মত কৰিছিলে। ইউটিউবে এটো ক্লিপটো চালকচোন আগত। Lastly, we are working on an update video on Creator Insider to talk about the status of the applications to the YPP program. Most people have already heard back who were waiting since a few months ago, so again apologies for that delay, but glad we're able to make a decision on the vast majority of applicants. We still see in the comments here people saying, hey, I still haven't heard yet, I've been waiting for many months. So এতিয়া মই অসমীয়াত কৈ দিছো সিহঁতে কি কৈছে। ইউটিউবে ডাইৰেক্ট কৈ দিছে যে আমি 30 জুন লোকে যাৰ যাৰ মনিটাইজেশন ৰিভিউত আছিলে সবৰ কমপ্লিট কৰি দিলো। যাৰ যাৰ 30 জুনৰ পিছত 1K সাবস্ক্রাইবার 4000 ওয়াচ টাইমটো পুৰা হৈছে সিহঁতৰ চেনেলবোৰ আমি মানে কিবা কৰিছে, সিহঁতৰ চেক কৰিছে। চেক কৰাৰ পিছত সিহঁতে এইটো কোৱা নাই যে সিহঁতৰ চেনেলটো ডিসমিস কৰি দিব বা ডিমনিটাইজ কৰি দিব, আৰু এইটোও কোৱা নাই যে সিহঁতৰ চেনেলটো মনিটাইজেশন কৰি দিব। কিয় কোৱা নাই ইউটিউবে আকৌ ভালদৰে চেক কৰিছে। চেক কৰাৰ পিছত ইউটিউবে যোৱাকালিলৈ ক'লে যে চাওক আমি এতিয়া একো কৰিব নোৱাৰি, এতিয়া আপোনালোকে ভুলকৈ কৰিছে। আপোনালোকে যাৰ যাৰ মনিটাইজেশন 1K সাবস্ক্রাইবার 4000 ওয়াচ টাইমটো পুৰা হৈছে সিহঁতে ভুল নিয়মত কৰিছে, কোনোবা মানে চিটিং কৰি কৰিছে বস্তুটো। সেইটো কাৰণে ইউটিউবে ডাইৰেক্ট কৰিছে যাৰ যাৰ এক মাহ 2 মাহ 3 মাহৰ পৰা মানে এনেকা পৰি আছে ৰিভিউত চলি আছে সিহঁতৰ আৰু মনিটাইজ অন নহয়, কেতিয়াও মনিটাইজ অন নহয়। আৰু যাৰ যাৰ জাষ্ট হৈছেহে সিহঁতৰ হ'ব বুলি আশা ৰাখিছে, সিহঁতৰ হ'ব বুলি কৈছে, হ'ব পাৰে বুলি কৈছে। আৰু ইউটিউবে ডাইৰেক্ট কৰিছে যে সিহঁতৰ মানে যোনটো ফাইনেল ডিচিজন এইটো এসপ্তাহৰ পিছত ইউটিউব ক্ৰিয়েটৰে এটা ভিডিঅ' দিব, তাত কৈ দিব ফাইনেল ডিচিজন কিয়, মানে ফুলকৈ একদম ফাইনেল ভালকৈ ক'ব যে কিয় কৰা নাই আপোনালোকৰ চেনেলত কিবা মনিটাইজটো। আৰু ইউটিউবে এনেকা এটা ডিচিজন ল'ব বুলি ময়ো ভাবা নাছিলোঁ, ইমান ডাঙৰ ডিচিজন লৈ ল'লে ইউটিউবে। সো আজিলৈ ভিডিওটো ইমানে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু ইউটিউবৰ যদি আপোনালোকে ৰিয়েল ভিডিওটো চাব মন গৈছে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, চাই ল'ব। তো আজিলৈ ভিডিওটো ইমানে, ধন্যবাদ।